চেনেল পাৰবিন ব্লগ। আজি মই আপোনালোকক আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখন দেখুৱাম। বৰ্তমান আমি সেই ইউনিভাৰ্চিটিখনতে আছোঁ। আইকত নহাকে কেনেকৈ আহিব বস্তা ইউনিভাৰ্চিটি এখন ইউনিভাৰ্চিটি আমি ৱেলগাটি কলেজ অফ এডুকেশ্যনৰ পৰা আহিছোঁ গোটেইবিলাকে ফাৰ্ষ্ট ছেম আৰু থাৰ্ড ছেম। তো আমি ইয়াতে ইয়াৰ যিখিনি হৰ্টিকালচাৰ বা এগ্ৰিকালচাৰৰ বিষয়ে আমি জানিম, আমাক ক'ব, আমাক ক্লাছ এটামান ল'ব আৰু তাৰপিছত আমি বুজিম ধুনীয়াকৈ চবেই মিলি হ'ব। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকিব। আজি বহুত ভাল লাগিব ব্লগটোত। কি saya tolong saya di ujung deh. কি তাৰমানে কাছত পকা হেৰি হৈছে পিম্পল হৈছে গছডালৰ গছডালৰ বোলে পিম্পল হৈছে। চালা মানুহ মাৰি ফেলবি পিম্পল হৈছে পিম্পল হৈছে। এল'ভেৰা জেল লাগে দিলে ভাল হৈ যাব। বা চব চেলফি উঠা ইয়েছ মচন এইবিলাক চাংঘৰ বানাই থৈ দিছে ন। এইটো চাহ চাংঘৰ চাহ কি ধুনীয়াকৈ বানাইছে। যিয়ে নহওক চাংঘৰটোৱে লৈ যাওঁ মই। এইটো কি আনৰস দেখোন হ'ব পাৰে। কি হয় এইটো বা আনৰস নতুন ষ্টাইল। কোনে গ'লে কি বুলি আনৰসে ঘৰত লাগা নতুনকৈ এইটো প্ৰডাক্ট কৰিছে। নতুনকৈ ভাইৰাছ হ'ব নেকি? ভাইৰাছ তাকে নাহে নাহে বেসিক্যালি ইহঁতক আমি ইউজ কৰোঁ গাৰ্ড বাৰ্ড হিচাপে। ফাৰ্ম এখনত যেতিয়া আপোনালোকে দুটা গিনি ফাউল ৰাখি থ'ব, সিহঁতে এটা কাম কৰে, আপোনাক সোমাব নিদিব। চিনাকি মানুহ গোটেই সোমাব নিদিয়ে, বিৰাট চিঞৰ বাখৰ কৰে আৰু তাৰ কণীৰ শ্বেলটো বহুত হাৰ্ড হয়। শ্বেলটো হাৰ্ড হোৱাৰ কাৰণে এই যে এতিয়া বহাগত কণী জুচ কৰিছে যে সেইটোৰে সিল্কি সিল্কি বাৰ্ডে গিলা এই কলা মুৰ্গীও আছে চানা ব্লেক ব্লেক এইকেইটা কলা চানা এইকেইটা সিল্কি। হয় হয় নামে হয় এইকেইটা কৰকনাথৰ পোৱালি নেকি এইকেইটা? সেই মোৰ কৰকনাথৰ পোৱালি।
এইকেইটা কি এইকেইটা নাজানো এইকেইটা কৰকনাথ মুৰ্গীৰ পোৱালি হয় ৰিজুদাই যেনেকে কৈছে তুৰ্কী নেকি যদি আপোনালোকে নিজে ফাৰ্মিং নকৰে বা আপোনালোকে এই গাঁওখনৰ উন্নতিৰ বাবে কেনেকুৱা মাতুলে দিয়ে বাহ so much actually হেৰি আছে এপইণ্টমেণ্ট আছে ভাইচ চেঞ্চেলৰ ছাৰৰ পৰা পাবগৈ লাগে আই এম লিটল লেট মই দেখিছোঁ মই পিছত দিবলৈ আমাৰ মানুহ সকলো আছে এনেকুৱা মই কিছুমান মাত লগাই আছে সকলোকে কি নাম ইয়াৰ খং উঠছে কিন্তু মিলা নাই যেনেকৈ মজা পাৰিম ফটোবিলাক দিব এইখন আমাৰ মেডিচিনেল প্লান্টৰ হেৰি কেফেটেৰিয়া অঁ এইডাল কি কি গাছ বা এইটো ইমান ধুনীয়া বেছি পোৱা যায় এতিয়া আমি যদি ডাল এটা লওঁ প্ৰত্যেকটো পাতে এটা এটা গছ হ'বতো তো সেইকাৰণে আমি উৎপাদন মানে পুলিৰ উৎপাদনটো বঢ়াবৰ কাৰণে লিফ বাড কাটিংটো কৰোঁ এনেই লিফ বাড কাটিঙত সময়টো অলপ বেছি লাগে 6 মাহ সময় লাগে মানে পুলিটো ৰোৱালৈকে তো তাতকৈ এনেই ডালৰ পৰা কৰিলে আমি 3-4 মাহৰ পিছতে আমি লগাব পাৰোঁ কিন্তু একেই ফল দিয়ে ফল কোনো নাই 1 বছৰ পিছৰ পৰা ফল লগাই ষ্টাৰ্ট কৰে মানে পাতৰ পৰা নেমুৰ পাতৰ পৰা বনাই ন এইটো লিফ বাড কাটিং নেমুৰ পাতৰ পৰা কি হয় নেমুৰ পাতৰ পৰা এইটো লিফ বাড কাটিং কৰে দেখা নাই পাতটো নেমুৰ দৰে খালি অকণমান বেলেগ খালি ফলটো বেলেগ হয় কেনেকৈ হৈছে নেমুৰ পাতৰ পৰা এইটো তৈয়াৰ কৰিছে থাকে এইটো কিউ এইটো খাবৰ কাৰণে কি হয় চিলিণ্ডাৰ নিচিনা হ'লে কি হয় যেতিয়া পিলিং কৰে মানে পিলিং কৰে মানে কভাৰটো এৰুৱাই তেতিয়া মানে সুন্দৰভাৱে এৰুৱাব পাৰে আৰু মানে কভাৰটো কমকৈ যায় ভিতৰৰ অংশটো ভালকৈ থাকি যায় সেইটো কাৰণে এইটো বেছি মানে ব্যৱহাৰ অঁ সেইটো মানে কিছুমান এনভাইৰনমেণ্টত সেইটো পোৱা যায় আৰু এটা গছতে বহুত লাগিছে কৰিছোঁ মালচিং যিটো কৰিছোঁ মালচিং কৰিলে কি হয় এটা গছতে কিন্তু বহুত আহিছে মাটিৰ জীপটো ভালে ৰাখে আপোনাৰ তাৰপিছতে ছইল টেম্পাৰেচাৰটো বঢ়ায় ছইল টেম্পাৰেচাৰ বঢ়ালে গছজোপা গ্ৰ'থটো ইনক্ৰিজ হয় তাৰপিছতে আপোনাৰ জীপটো ৰাখে ঘাঁহটো যিটো উইড বুলি কওঁ ঘাঁহটো উইডবিলাক হ'বলৈ নিদিয়ে তেতিয়া আমাৰ কি হ'ব লেবাৰ কমকৈ লাগিব সেইকাৰণে এইটো ওৱান টাইম ইনভেষ্টমেণ্ট লগালে 3-4 বছৰলৈকে ভালে থাকে এখন মালচিং চিট এতিয়া দেখিছে ন মই কৈছোঁ 3 বছৰ হৈ গ'ল কি আছে এতিয়া মানে 2 বছৰ কমপ্লিট অঁ কিটো অঁ এইটো আমি 3 বছৰ ৰাখিব পাৰিম মানে আমি এইটো কাটিলোতো যোৱা বছৰ ইয়াৰ পৰা ছাইডৰ পৰা ওলাব নহয় সেইটো ৰাখি দিম অঁ ওলাব এইটো এতিয়া ছেকেণ্ড ইয়েৰ যোৱা বছৰ ফল 3 কেজি 800 গ্ৰামলৈকে পাইছোঁ ৱেইট এটা ফল ইমান ডাঙৰ এইবাৰ নাজানো চাব লাগিব এইবাৰ কেনেকুৱা হয় তাৰপিছত এইটো হৈছে ড্ৰেগন ফ্ৰুট কৰিবলৈ হ'লে বেষ্ট মানে আপোনাৰ
এইটো বাৰৰ চিষ্টেম হয় ইয়াতে যিবিলাক এনেকৈ ডাল ওলায় সেইবিলাক ওপৰলৈ যায় ন এনেকৈ লেটাৰেল ব্ৰাঞ্চবিলাক ওলায় সেইবিলাক কাটি কাটি আহি তাতে যে পুলি দেখিছিলা সেই তাতে লগোৱা হৈছে এনেকৈ কম জেগাত বেছি পুলি উৎপাদন কৰিব এইটো অকল পুলিৰ কাৰণে ইয়াৰ পৰা আমি ফলটো নাপাওঁ ফটমূল ড্ৰেগন ফ্ৰুট ড্ৰেগন ফ্ৰুট হয়তো হয় খুঁটাটো এনেকৈ ধৰি লয় দেখিছেনে ধৰি লৈছে হেৰি পায় টায়াৰ এটা লাগিব মানে ইফালেদি যাতে ওলাই হেৰি হয় সেইটো কাৰণে টায়াৰটো দৰকাৰ হয় আৰু এই 1 বছৰ পিছৰ পৰা ফল দিয়া ষ্টাৰ্ট কৰে যোৱা বছৰ লাগিছে এই দেখিছে লাগি আছে ফুলি আছে দেখিছে ইয়াতে হৈছে দেখোন এইটো আহিছে ইয়াতে আমাৰ পুলি পোৱা যায় হা ইয়াত বিভিন্ন ধৰণৰ গছ আছে বহুত ধুনীয়া ধুনীয়া ইমান ধুনীয়াকৈ লাগিছে আনাৰসসমূহ হয় নেকি এইবোৰ ৰজনীগন্ধা ফুল হয় ইয়াত এনেকৈ এইবোৰ জালুক নহয় পানে কি কোৱা হয় এইটো জালুক নেকি পানৰ দৰে পুৰা নহ'লে ৰ'দত বেছি টাইম থাকিব লাগিব পুৰিত কঁঠাল লাগছি মাটিত কঁঠাল লাগি আছে এইগিলা ক্ৰিয়েটিভিটিৰ জোৰ হয় মাটিত কঁঠাল লাগছি হালধীয়া বাঁহগছ কোনে কোনে দেখিছে যদি দেখিছে মোক কমেণ্টত জনাই দিব এইটো হালধীয়া বাঁহগছ হয় আজি আপোনালোকে কেনে পালে মোৰ ব্লগটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টোক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাই দিব কোনে কোনে কি কি গছ দেখিছে আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ ইমানে আছিল থেংক ইউ আগলৈ আন এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম